दैबानाजों सिलिंखार जानाय गहपुर हालामनि ककिलागुरि गामिनि थागिबि मयना बारैया गावनि सोन गोग्लैनाय 24 बिघा हायाव फुख्रि जावनानै ना फिसिनायजों लोगोसे दाउ हांसो बेसेन गोसा बिफां लाइफां फिथाइ सामथाइनि बागान आरो बायदि बायदि मैगं थाइगंनि आबाद खालामनानै जाफुंसार जानो हादों। लोगोसेनो बिथांनि बागानाव खामानि मावनानै ओनसोलनि गोबां सुबुंफोरा न'खर दैदेनबोनो हादों होनना मयना बारैया खौरां बिजोंनि गेजेरजों ओरैबायदि बुङो। 16 চনৰ পৰাই মই এই ফিচাৰী আৰম্ভ কৰিছোঁ। বানপানী যেতিয়া হয় ককিলা পথাৰত সকলোৱে জানে যে বানপানী আহে। বানপানীৰ কাৰণে মই মানে এই মাটিখিনি খেতি ধান নাপাওঁ, গতিকে মই এই ফিচাৰী খান্দিলোঁ। ফিচাৰী খান্দি চাৰিও বান্ধটো ফকলেনে মই বেৰিলোঁ। বেৰাৰ পিছত তাৰ মাছ এৰিলোঁ। মাছ এৰোৱাৰ পিছত সেই ধৰণে মই গছ গছনি এইবিলাক তামোল পাণ শলখ জুতুলি চন্দন নাৰিকল লেচু এইপিনে নেমু মানে নানা ধৰণৰ ফল কলৰ পৰা ধৰি মানে কোনো ফলে নাচপতি আৰু এইপিনে কমলা এই গোটেইখিনি মই ইয়াত লগাইছোঁ। আৰু তামোল লগাইছোঁ 570 জোপা, নাৰিকল লগাইছোঁ 210 জোপা আৰু অনেক ধৰণৰ তাৰমানে ঘৰো বনাইছোঁ। পকা ঘৰ তিনি কোঠালি এটা ঘৰ 36 ফুট লম্বা পকা ঘৰ। তাৰপিছত এনেকেই আৰু যিটো বছৰেকত ইনকম হয় তেনেকেই মই চলি আছোঁ। আৰু ৰাইজ এই কি বুলি কয় চৰকাৰলৈও মই চৰকাৰৰ পৰাও কিবা এটা পাই আছোঁ সৰু সুৰা আঁচনি। আৰু যেতিয়া মই আৰু 2 বছৰমানৰ পিছতেই মোৰ নিজৰ পকেটত ধন ভৰাব পৰা শক্তি মোৰ আহি যাব এই ফিচাৰীৰ পৰা।